এজন ল'ৰাই নিজৰ ভাগ্যক থিয়াই হিয়া ঢাকুৰি কান্দি আছিল যে তাৰ সকলোবোৰ সম্পত্তি ভাগ্যই কাহাৰি লৈ গ'ল। আচলতে পিতৃয়ে মৃত্যুৰ সময়ত ল'ৰাজনক বহুত সম্পত্তি দি গৈছিল, কিন্তু ল'ৰাজনে সেইবোৰ চম্ভালিব নোৱাৰি সকলোবোৰ সম্পত্তি শেষ কৰি পেলালে। আৰু সকলোবোৰ শেষ হোৱাৰ পিছত প্ৰতিদিনেই সি হিয়া ঢাকুৰি কান্দিব ল'লে। তেতিয়া এজন বুদ্ধিয়ক লোকে ল'ৰাজনক ক'লে যে তোমাৰ এই ভাগ্যক দুখ দিয়া স্বভাৱৰ বাবে ভাগ্যই তোমাৰ পৰা সকলোবোৰ লৈ দূৰলৈ গুচি গ'ল। গতিকে তুমি তোমাৰ ভাগ্যক বিচাৰি আনিব লাগিব। ল'ৰাজনে ভাবিলে ভাগ্যই মোক এৰি গুচি গৈছে, মই বিচাৰি আনিব লাগে, এইটো কেনেকুৱা কথা। ল'ৰাজনে লোকজনৰ কথাত বিশ্বাস নকৰিলে আৰু হাঁহিৰে উৰুৱাই দিলে। এদিন সি ৰাতি সপোনত দেখিলে ভাগ্যৰ দৰে এজন মানুহ অলপ দূৰত ওখ পাহাৰৰ টিলাৰ পৰা নামি আহি তাৰ বুকুৰ ওপৰত বহি হিয়া ঢাকুৰি ঢাকুৰি কান্দিব ধৰিছে। সি ভয়তে তৎক্ষণাত টোপনিৰ পৰা উঠি বহিল। সি ভাবিব ল'লে সঁচাই কিজানি ভাগ্য মোৰ পৰা আঁতৰি গৈছে, গতিকে মই ভাগ্যক বিচাৰি আকৌ মোৰ ওচৰলৈ ঘূৰাই আনিব লাগিব। পিছদিনা ৰাতিপুৱাতে সি সপোনত দেখা পাহাৰৰ ওখ টিলাটোলৈ বুলি ভাগ্যক বিচাৰি ৰাওনা হ'ল। অলপ দূৰ গৈ সি এটা সিংহ শুই থকা দেখিলে। প্ৰাণৰ ভয়ত সি কিবাকে সিংহটোৱে নেদেখাকৈ মনে মনে যাব লওঁতে সিংহটোৱে মাত লগালে, হেৰ' ডেকা ল'ৰা, এইফালে আহা। মোৰ বহুত বেমাৰ, মই উঠিব নোৱাৰো, গতিকে মই তোমাক একো কৰিব নোৱাৰো। ল'ৰাজনে সিংহটোক গোটেই কাহিনীটো ক'লে। সিংহটোৱে ক'লে, তুমি যেতিয়া তালৈ যাবাই তেন্তে তুমি ভাগ্যক সুধিবা মোৰ বেমাৰৰ চিকিৎসাৰ উপায়টো। ল'ৰাজনে তাৰ পৰা বিদায় লৈ আগবাঢ়ি গৈ থাকিল। অলপ দূৰ গৈ সি এখন ফলৰ বাগিচা দেখিলে। ভোক লাগি থকা বাবে সি তাৰ পৰা ফল এটা ছিঙি একামোৰ মাৰিলে। ফলটো ইমানেই কেঁহা যে সি লগে লগে মুখৰ পৰা উলিয়াই পেলাই দিলে। বাগিচাখনৰ মালিকজনে ল'ৰাজনক জনালে যে তাৰ সকলো ফলেই কেঁহা। ল'ৰাজনৰ মুখৰ পৰা তাৰ সকলোবোৰ কথা শুনাৰ পিছত বাগিচাৰ মালিকজনে ল'ৰাজনক ক'লে যে তুমি যদি ভাগ্যক লগ পোৱা তেন্তে মোৰ বাগিচাৰ ফলবোৰ মিঠা কৰাৰ কিবা উপায় সুধি আহিবা। ল'ৰাজনে তাৰ পৰা বিদায় লৈ নিজ পথত আগবাঢ়ি গৈ থাকিল। কিছু দূৰ যোৱাৰ পিছত সি এজনী ছোৱালী লগ পালে। ছোৱালীজনীৰ জীৱনত বহুত দুখ আছিল। তাইৰ জীৱনৰ সকলোবোৰ দুখ ল'ৰাজনৰ আগত ব্যক্ত কৰিলে। ল'ৰাজনে ভাগ্যৰ ওচৰত তাইৰ দুখৰ প্ৰতিকাৰৰ বিষয়ে সুধি আহিব বুলি ছোৱালীজনীক কথা দিলে। ল'ৰাজনে আকৌ যাত্ৰা আৰম্ভ কৰিলে। অৱশেষত গৈ গৈ সি পাহাৰৰ টিলাত গৈ উপস্থিত হ'ল। সি সপোনত দেখা ধৰণে তাত সঁচাকৈয়ে ভাগ্য বহি আছিল। সি ভাগ্যৰ চৰণত ধৰি তাৰ সকলো কাহিনী ব্যক্ত কৰি লগতে ভাগ্যক তাৰ লগত আহিবলৈ কাকুতি মিনতি কৰিলে। লগতে ল'ৰাজনে ৰাস্তাত লোক পাই যোৱা তিনিজনৰ সমস্যাৰ সমাধানো বিচাৰিলে। ভাগ্যই ল'ৰাজনক সিংহটোৰ বাগিচাৰ মালিকজনৰ আৰু ছোৱালীজনীৰ সমস্যাৰ সমাধান দি দিলে আৰু ল'ৰাজনক ক'লে, মই এতিয়া তোমাৰ লগত যাব নোৱাৰিম, কিন্তু তুমি আগে আগে গৈ থাকা, মই তোমাৰ অলপ পিছত গৈ আছো। ল'ৰাজন আনন্দ মনে উভতি আহিল আৰু আহোঁতে বাটত ছোৱালীজনী আৰু বাগিচাৰ মালিকজনক সমস্যাৰ সমাধান দি থৈ আহিল। শেষত সিংহটোৰ ওচৰ পালে। সিংহটোৱে ল'ৰাজনক যাত্ৰাৰ বিষয়ে সুধিলে আৰু তাৰ বেমাৰৰ কিবা প্ৰতিকাৰ আনিছে নেকি সুধিলে। ল'ৰাজনে তেতিয়া ৰাস্তাত লগ পোৱা আন দুজনৰ কথা ক'লে আৰু সিহঁতক দি থৈ অহা সমস্যাৰ সমাধানৰ কথা ক'লে। সি ক'লে যে ভাগ্যই ছোৱালীজনীক কৈছিল যে তাই নিজৰ পচন্দৰ ল'ৰা এটাক বিয়া পাতিলে তাইৰ সকলো দুখৰ সকলো সমস্যাৰ অন্ত পৰিব। ছোৱালীজনীয়ে মোক বিয়াৰ প্ৰস্তাৱ দিছিল আৰু কৈছিল যে তাইক বিয়া পাতিলে তাইৰ পিতৃৰ বিশাল সম্পত্তিৰ ভাগ মোকেই দি দিব। সিংহটোৱে সুধিলে, তুমি কি কৰিলা? ল'ৰাজনে ক'লে, মই সেই বিয়াৰ প্ৰস্তাৱক মানা কৰিলো কাৰণ ভাগ্যই মোৰ পিছে পিছে আহি আছে। তাৰ পৰা আহি বাগিচাৰ মালিকজনক মই ক'লো যে ভাগ্যই আপোনাৰ বাগিচাৰ ওচৰত থকা জুৰিটোৰ মাজত সোণ থকা বুলি কৈছে আৰু কৈছে যে যদি সোণখিনি আঁতৰাই সেই জুৰিটোৰ পানী আনি বাগিচাত দিলে বাগিচাৰ সকলোবোৰ ফল মিঠা হৈ যাব। তেতিয়া মালিকজনে মোক অলপ সময় ৰৈ জুৰিটোৰ পৰা উঠোৱা সোণখিনিৰ আধা সোণ মোক লৈ আহিবলৈ কৈছিল। সিংহই সুধিলে, তাৰ পাছত তুমি কি কৰিলা? ল'ৰাজনে ক'লে, মই ক'লো যে মোৰ ৰ'বলৈ সময় নাই কাৰণ মোৰ পিছে পিছে মোৰ ভাগ্য আহি আছে আৰু তেনেকৈ কৈ মই তাৰ পৰা গুচি আহিলো। সিংহটোৱে তেতিয়া সুধিলে, মোৰ বিষয়ে ভাগ্যই কি কৈছে?
ল'ৰাজনে ক'লে, ভাগ্যই কৈছে যে তুমি সকলোতকৈ মূৰ্খ লোক এজনৰ চিকাৰ কৰি ভোজন কৰিলে তোমাৰ সকলো সমস্যাৰ অন্ত পৰিব। কথাখিনি শুনি সিংহটোৱে লগে লগে ল'ৰাজনৰ চিকাৰ কৰি ভক্ষণ কৰিলে আৰু ক'লে যে তোমাতকৈ মূৰ্খ ব্যক্তি আৰু মই দ্বিতীয়জন নিশ্চয় বিচাৰি নাপাম। ফ্ৰেণ্ডছ, এই কাহিনীটোৰ পৰা আমি কি বুজিলোঁ? আমি যদি আমাৰ ওচৰে পাজৰে থকা অপৰচুনিটিবোৰ দেখিও তাক গ্ৰহণ নকৰোঁ আৰু এইটো ভাবি থাকোঁ যে ভাগ্যই সহায় কৰিব, ভাগ্যই সকলো দিব, তেন্তে আমাৰ সেইটো মহা মূৰ্খামি হ'ব। তুমি যদি ভাগ্যক সহায় নকৰা, ভাগ্যই তোমাক কি কাৰণত সহায় কৰিব? তোমাৰ ভাগ্য তুমি নিজেই সৃষ্টি কৰিব লাগিব, তোমাৰ কামৰ দ্বাৰা সৃষ্টি কৰিব লাগিব।